নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু লগতে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই পিছে ইমান ভাল নহয়, দেখিছে এইপিনে ফুলি আছে গালখন, মানে পিঠা খোৱা হৈছে আৰু টেবলেট খাই আছোঁ বাৰু। বিষটো ভাল পালোঁ, সিদিনা পূৰা জ্বৰ হৈ গৈছিলে আৰু আজি অলপ ভাল পাইছোঁ। আৰু যিহেতু মাহঁতৰ ঘৰলৈ বেটা গাত থকাৰ পৰা যোৱাই হোৱা নাই আৰু 2 বছৰে হ'বলৈ হ'ল, সেইটো কাৰণে ভাবিছোঁ আজি গৈ আহোঁ বুলি। আৰু আহকচোন আজি। আৰু বতৰটো দেখিছে কিমান ৰ'দ, কিমান গৰম, সেনেকৈয়ে যাবলৈ ওলাইছোঁ লৰাই চৰাই। আৰু আমি সকলোৱে যাম আজি, মানে আমি 4টাই যাম। আৰু আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, কি হয় চাই থাকক আজিৰ ভিডিঅ'। আৰু যিহেতু মোৰ আজিকালি ভিডিঅ' বনোৱাটো বহুত কমি গৈছে, মানে বহুতখিনি প্ৰব্লেম হৈ যায়। প্ৰব্লেম মানে মোৰ নিজৰ মোবাইলটো বেয়া হ'ল, বেয়া হোৱাৰ লগতে আকৌ ল'ৰাৰ লগত লাগোঁতে মেলোঁতে মানে সময় পোৱা নাযায়ে তেনেকৈ। হ'লেও সময় পালে এনেই অলপ চলপ কিবা কিবি বনাই থাকোঁ আৰু যোৱাৰ আগতে ফাৰ্মখনত এবাৰ সোমাই চাই যাওঁ, মানে গৰম যিহেতু, সেইটো কাৰণে পোৱালিখিনি চাই থৈ যাওঁ। আৰু বেছি দেৰি নাথাকোঁ তাতো, সোনকালে আহিম। এনেকৈ ডাঙৰ ব্ৰইলাৰ হোৱাহেঁতেনতো এৰিব নোৱাৰিলোঁহেঁতেন, মানে পাকে পতি সোমাই থাকিবলগীয়া হয়, গৰম উঠে সিহঁতৰ। এনেও মানুহৰ যিমান গৰম ব্ৰইলাৰো সিমানেই গৰম, দেখিছে। এইখিনি সিহঁতক দানা পানী দি চব আজৰি কৰা হ'ল, চব আজৰি হৈ মেলি যাবলৈ ওলাইছোঁ। আৰু ঘৰটো যিহেতু দূৰত নহয়, সেইটো কাৰণে যাব পাৰিছোঁ। যদি দূৰত হোৱাহেঁতেনতো সেইটো অসম্ভৱেই আছিলে যাবলৈ। আৰু সেইবুলিয়ে ওলাইছোঁ আৰু সিহঁতক থৈ মেলি হ'লেও। এইটো হৈছে নিগনি গাঁত, দেখিছে। আমাৰ ইয়াত ফাৰ্মত বহুত ডাঙৰ ডাঙৰ নিগনি আছে। আৰু কালি যিহেতু ইয়াত দৰৱ দিছিলোঁ, ৰাতি গাঁতত ভৰাই থৈছিলোঁ, দৰৱখিনি আজি নাই, নিলে চাগে। খালে যদি নাই আৰু সি মৰিলে। এনেকৈ বহুতখিনি নিগনি মৰা হৈছে। আৰু সিহঁতে কি কৰে, দানাটো খাই আৰু এনেকুৱা সৰু সৰু পোৱালি পালে উঠায়ো লৈ যায়, মানে কামুৰি পেলাই মাৰি পেলাই, আৰু নহ'লে বা গাঁতত ভৰাব বিচাৰে, সেই ঠিক তেনেকুৱা কৰে। আগতেতো সেনেকৈ প্ৰতিবাৰে দুটা বা এটা সেনেকৈ ভৰাবলৈ চেষ্টা কৰে, আৰু মাজতে এনেকৈ গাঁত খান্দি, মানে নিগনি গাঁত উলিয়াই লয়। আৰু এবাৰ কি কৈছোঁ, পোনে গাঁতটো খান্দেহে, তাতে দৰৱ ভৰাই দিওঁ, আৰু সিহঁতে তাতে পাই যায় দৰৱটো, আৰু খাই পিনে তেনেকৈ মৰি থাকে। ভাইটিও আহিব, মানে আমি মাকো লগত লৈ যাম বুলি ভাবিছোঁ, সেইটো কাৰণে ভাইটিয়ে মাক লৈ যাবহি। সেইটো কাৰণে এতিয়া ফাৰ্মখনত তলা নেমাৰোঁ, যোৱা আগমুহূৰ্তত আকৌ এপাক চাই ল'ব লাগিব। আৰু ওলাই হৈ গ'ল, আৰু এয়া মাও ওলাই মেলি ৰেডি হৈ আছে, আৰু আমি চবেই যাবা যাবা মামা ঘৰলৈ যাবা নেকি? যাবা কি কৰিছানো? আৰু এয়া আমি মা ঘৰ পালোহি, আৰু মায়ে চাহ উলিয়াই দিলে। আৰু যিহেতু বহুত গৰম, সেইটো কাৰণে ৰাস্তাত ইমান ভিডিঅ' বনোৱা নহ'ল। আৰু চানুক দদৈয়েকে লৈ আছে, দেখিছে। পানী খালেহি। আৰু আমি চাহ খালোঁ, আৰু ফেটি চাহ খোৱা নাই। সিহঁতি মানে কি কৰিছে, জাল মাৰিব গ'ল, আৰু মই এতিয়া সিহঁতক মাতিব গৈছোঁ। আহিয়ে পোনে চিধা জাল লৈ ওলাই গৈছে। সেইকেইটা দেখিছে, চিধা একদম মাছত লাগি। চাহখিনি ঠাণ্ডা হ'ল, গম পাইছা নাই? যোৱা আকৌ খাই লোৱাগে। জোক সেই নবলে বুকুতে জোক লাগি আছে। মাছ পাইছা জানো? অঁ, এইখিনি মাছ ডবলে মাগুৰ মাছ নাই পোৱা এটা। আঁঠুৱা মাৰিবলৈ ভাল হৈছিলে ন?
জালখন দেখা বোকা জাল মাছ এটাও নাই আজিকালি শামুক নাথাকে ন পাৰ হৈ গ'ল তহঁতি চাহ খালি বিয়া মই মাৰ লগত লাগি দিওঁ বাচি আছোঁ আৰু মায়েও ভাত বাঢ়ি দিলে মাতি আছে আৰু আমি এতিয়া ভাত খাই লওঁ ইয়াত দেখিছে হাঁহৰ মাংস গাহৰি আৰু লগতে মাছ ভজা খালোঁ আৰু ধুৱাই দিম পানীখিনি পাই ইমান ভাল পাইছিলে
চানুক বিচনাত শুৱাই দিলোঁ আৰু ধুনীয়াকৈ সি শুই আছে আৰু সকলো কাম কৰি আজৰিয়ে। কিন্তু এতিয়া চব্জি সিহঁতি উঠনি যিহেতু মাছ ধৰিছিলে, এয়া দেখিছে মাছ আমি লৈ আহিলোঁ মানে দি পঠিয়ালে। আৰু এইখিনি হৈছে গৰৈ মাছ আৰু এইখিনি হৈছে পুঠি মাছ, লগতে দনিকণাও আছে দেখিছে। এই ডাঙৰ বটুৱাটোত দুটা মাছ জীয়াই থৈছোঁ, এয়া দেখিছে। সিহঁতি জীয়াই আছিলে, সেইটো কাৰণে ভাবিলোঁ জীয়াই থৈ দিওঁ বুলি। আৰু যিহেতু মাছ বহুতখিনি আছে, সেইটো কাৰণে জীয়াই থৈ দিছোঁ। এইয়া ডাঙৰ ডাঙৰ পপৰ লগত লাল চাহ খাবলৈ লৈছোঁ, এয়া দেখিছে। আৰু মোৰ মুখৰ অৱস্থা এনেকুৱা হৈ আছে, এতিয়া কেনেকৈ খাম তাকে ভাবিছোঁ। হ'লেও মানে মোলৈ বুলি কিম্বন এটা আনিছিলে, কিন্তু মই কৈছোঁ এইটোকে খাম বুলি। আৰু এইটো এতিয়া খাম আৰু কেনেকৈ খাম এতিয়া মানে আজি হ'লেও ঘৰলৈ মানে যোৱা আগৰ পৰা বহুতখিনি মুখখন মেলিব পাৰিছে। আগতেতো আৰু ছাৰ হৈছিলে মেলিছিলোঁ আৰু জোৰ জবজ ঠেলি ঠেলি ভৰাইছিলোঁ। আৰু এতিয়া বহুতখিনি মুখখন মেলিব পাৰিছোঁৱেই। অংটো কৰি পাৰিছোঁ খাবলৈ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই। আৰু এয়া ঘৰৰ খানা, ঢেকীয়া আৰু দাইল, টেঙামৰা, লগতে মাছৰ পিটিকা।